ধান উৎপাদনত ভাৰতবৰ্ষৰ স্থান কেই নম্বৰত আছে? উত্তৰটো হ'ব দ্বিতীয় স্থানত। ভাৰতবৰ্ষত চন্দন কাঠ সৰ্বাধিক পৰিমাণে কোনখন ৰাজ্যত পোৱা যায়? উত্তৰটো হ'ব কৰ্ণাটক। ইনষ্টাগ্ৰাম কোনখন দেশৰ কোম্পানী হয়? উত্তৰটো হ'ব আমেৰিকা। ঘঁৰিয়ালৰ মুখত কেইটা দাঁত থাকে? উত্তৰটো হ'ব ৮০টা। ভাৰতবৰ্ষত প্ৰথমবাৰৰ বাবে উৰাজাহাজ কোন চনত উৰুওৱা হৈছিল? উত্তৰটো হ'ব ১৮৯৫ চন। মহাত্মা গান্ধীৰ পত্নীৰ নাম কি আছিল? উত্তৰটো হ'ব কস্তুৰবা গান্ধী। উট কোনখন ৰাজ্যৰ ৰাষ্ট্ৰীয় জন্তু হয়? উত্তৰটো হ'ব ৰাজস্থান। গাখীৰ উৎপাদনত কোনখন দেশৰ স্থান প্ৰথম হয়? উত্তৰটো হ'ব ভাৰত। কোনজোপা ফল গছে কেৱল এবাৰহে ফল দিয়ে? উত্তৰটো হ'ব কলগছ। চাহৰ লগত কি খালে মানুহৰ মৃত্যু হ'ব পাৰে? উত্তৰটো হ'ব কণী। বন্ধু-বান্ধৱীসকল, ভিডিঅ'টো চাই কেনে পালে জনাব। লগতে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।